হে গাইজ আপোনালোকক আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই ব্লগ এনেই সৰু সুৰা ব্লগ এটাকে দিম বুলি ভাবিছোঁ। মই ক'তো নাযাওঁ, আজি মই ঘৰত মানে লগৰ এটা ঘৰতে আছোঁ এতিয়া বৰ্তমান। ঠাণ্ডা বতৰ পৰিছে, এইকেইদিন ঘৰৰ পৰা ওলোৱা নাই, বৰষুণ দি আছে আৰু ঘৰতো অকণ প্ৰব্লেম আছিলে, সেইটো কাৰণে ব্লগ দিব পৰা নাই। আপোনালোকে বেয়া চেয়া নাপাব। আৰু এইকেইদিন ব্লগ দিব পৰা নাই আৰু ঘূৰিবলৈ ক'তো যাব পৰা নাই, তাৰমানে ব্লগ চলগ এইবোৰ বনাবও পৰা নাই, বেয়া চেয়া নাপাব। আৰু এতিয়া মই লগৰ এটাৰ ঘৰতে আৰু আহি গ'লোঁ। ঠাণ্ডা আজি গোটেই ডাৱৰীয়া বতৰ, ৰাতিপুৱা 10টা বজালৈকেতো ডাৱৰীয়া বতৰ হৈ আছে, একদম ওলাবলৈ মন যোৱা নাই, শুয়ে আছিলোঁ। লগৰ এটাই গ'ল আৰু লগৰটোৰ লগতে গুচি আহিলোঁ। এতিয়া ওলাই আহিছোঁ, লগৰটোৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান। আজি ব্লগ এটা দিম বুলি ভাবিছোঁ। আৰু আজি উৰুকা হয় বৰ্তমান, এতিয়া উৰুকা বতৰ আজি কেনেকৈ চলিব আমাৰ আম টেঙাটো আজি আমাৰ, তাৰপৰা সেয়াকৈ ব্লগ এটা দিম বুলি ভাবিছোঁ। আৰু এনেই অলপমান ফুৰিবলৈ যাম আৰু চাইকেল লৈহে যাম আৰু চাই যাব, সৰু সুৰা ব্লগ এটাকে আৰু দিম আৰু চাব, ভাল পাব। আৰু আজি উৰুকা বতৰ আপোনালোক কেনেকৈ চলিছে ক'ব, কমেণ্ট কৰিব। আজি তাকে উৰুকা আপোনালোকক ভোগালী বিহুৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। সেইকেইটা ব্লগ কেনে পালে মই নাজানো, সেইকেইটা ব্লগত ইমান এটা ভাল নহ'ব পাৰে, প্ৰথম ব্লগাৰ লাইফত। আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল ভাল ব্লগ বনাই যাম আৰু চাই যাব। আৰু লগৰ এটা ঘৰত এতিয়া মই আছোঁ, গম পাই লগৰটো মই ঘৰত বস্তু এটা দেখিলোঁ, আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চাব দেই, আপোনালোকক দেখাম অকণ, চাওক এতিয়া, চাব দেই, আপোনাক দেখাই আছোঁ এতিয়া বৰ্তমান। এয়া সোমাইছোঁ, চাব দেই এতিয়া বস্তু এটা খাম। এইটো চাওকচোন, মূলা, ইমান ডাঙৰ মূলা এইটো চাওকচোন, একদম মানে কি ক'ব আৰু, মূলাটো একদম বহুত ডাঙৰ হৈ গৈছে এইটো। ইয়াৰ লগৰটোৱে এইটো মানে হেৰি কৰি দিছে, সাঁচি দিছে এইটো। লগৰটো ঘৰতে দেখিলোঁ, মজা, বহুত ডাঙৰ, লাইফত প্ৰথম দেখিছোঁ ইমান ডাঙৰ মূলা দেই। আপোনালোকে দেখিছেনে কমেণ্ট কৰিব, কিন্তু লাগে যদি আপোনালোকে মোক কল কৰিলে হ'ল, মই ঘৰলৈকে নিদিম এইটো মূলা। এইয়া লগৰটো বাৰী এখন চাওক, কি ধুনীয়া পৰিৱেশ একদম। এয়া আমাৰ দাংবডি সৰু সৰু হৈ আছে, খাবলৈ হোৱা নাই যেনিবা। যোনকেইটা ডাঙৰ আছিলে সেইকেইটা খালে আৰু লগৰটোৱে। এতিয়া ফুৰিবলৈ লগৰকেইটা এতিয়া গেম খেলি আছে, গোটেইকেইটাই যাম এতিয়া অকণ এইফালে যাম আৰু চাব কেনে লাগিছে কমেণ্ট কৰিব, ভাল লাগিছে নে বেয়া লাগিছে ব্লগটো। তাকে আপোনালোকক কি ক'ম আৰু, ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা সদায় ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক চাই যাব, কমেণ্ট কৰিব। ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। এতিয়া যদি বেয়া হৈছে তেতিয়া মই শুধৰাই ল'ব পাৰিম ন, আপোনালোকে কমেণ্টযোৰ কৰে, তেতিয়াহে শুধৰাব পাৰিম। কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব। আৰু আজি আপোনালোকক কেনেকৈ ভোগালী বিহু কেনেকৈ চলিছে সেইটো ক'ব আৰু দেই। অকণ দেৰিকৈ লগ পাই আছোঁ আপোনালোকক। অথনি কৈছিলোঁ যে মই এফালে যাম, লগৰকেইটাৰ লগতে এনেই ফুৰিবলৈ যাম বুলি, নাই যোৱা নহ'ল। মানে লগৰকেইটাৰ লগৰ পৰা মই ঘৰলৈ আহোঁতে যে ক'লে যে তুমি বজাৰ কৰোঁগৈ বলা বুলি কথা কৈছোঁ, মই গুচি আহিলোঁ। এতিয়া দেখিছে নহয়, গাড়ীৰ ভিতৰতে আছোঁ। তাৰপৰা মানে যিহেতু বজাৰ মেলিব, তাৰপৰা বজাৰ কৰিম আৰু তাৰপৰা যাম আৰু বজাৰ। আজি বিহু বজাৰ চলিছে, বিহু বজাৰ হৈ আছে এতিয়া। তাৰপৰা তাকে বিহু বজাৰত ময়ো দেখাব পাৰিম বজাৰ কেনেকৈ, বজাৰ আজি বিহু উৰুকা বজাৰটো কেনেকৈ চলিছে তাকে চাই যাব। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তাকে কি বজাৰ কৰিলোঁ দেখাম আৰু তাৰপৰা ঘৰ যাম আৰু ব্লগটো দিম, আপলোড কৰিম আৰু চাই যাব।
তাকে বিহু বজাৰখন দেখাই আৰু বেছি দেৰি নকৰোঁ, যাম আৰু বজাৰ চাওক, চাই আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যে বিহু বজাৰ কেনে হৈছে, মানে বেছি ডাঙৰ নহয়, সৰু সুৰা বজাৰ চাব, দেখাই আছোঁ চাওক। চাওক আৰু এইখন বজাৰ বেছি ডাঙৰ বজাৰ নহয়, এনেই সৰু সুৰা বজাৰ। আজি উৰুকা বুলি আৰু বজাৰখন আজি হঠাৎ পাতি দিলে, মানে আজি বজাৰটো হ'লে শনিবাৰে হ'লে এই বজাৰটো আজি বহাই দিছে আৰু মানে এইটো বিহু কাইলৈতো বিহু গম পায়, আজি উৰুকা বজাৰ মানে বিহু বজাৰ আৰু কৰিবলৈ এয়া পাতি দিলে আৰু বজাৰখন আজি। এয়া চাওক আৰু পাচলি এফালে আছে, এয়া চিৰা তিৰা চব পাব, মানে মাছে মাংসৰ সৈতে চব আছে আৰু ব্ৰইলাৰ চইলাৰ চিৰা তিৰা চব আছে, গুৰ চিৰা চব আছে। এইফালে পাচলি চাচলি চব পায় আৰু এয়া মই বজাৰ কৰিবলৈ আহিলোঁ অলপ, আৰু বজাৰ কৰি যাওঁ বোলো, মাছ চাছ লৈ আৰু মাংস অলপ লওঁ আৰু মাছো অলপ লওঁ আৰু তাকে সেয়াকে আৰু বজাৰখন অকণমান আৰু সৰু সুৰা বজাৰ, বেছি ডাঙৰ নহয়। তাকে আপোনালোকক অকণ দেখাই দিওঁ আৰু বোলো, আৰু ময়ো বজাৰ কৰিবলৈ যাতে আহিছোঁ আৰু আপোনালোকক দেখাই দিওঁ আৰু অকণ নে কি দে আৰু তাকে আৰু এয়া চাওক আৰু বজাৰখন বেছি ডাঙৰ নহয়, মানুহ নাই বেছি বাৰু, অলপ এনে আৰু দেখাই দিওঁ আৰু বোলো নে। এয়া চাওক, এয়া কাপোৰৰ দোকান, দে হ'ব দিয়া। তাকে বজাৰখন বেছি ডাঙৰ নহয়, সৰু সুৰা বজাৰ, মানে বজাৰ বহে হ'লে আজি নবহে, শনিবাৰে বহে হ'লে। এইখন নাহৰজনত আছে, শনিবাৰে বহে হ'লে আজি বহি গ'ল হঠাৎ, মানে বিহু বজাৰ যে সেইটো কাৰণে বহি গ'ল আৰু তাকে বজাৰখনলৈ আহিলোঁ বজাৰ কৰিবলৈ। তাকে আজি কি বজাৰ কৰিলোঁ দেখাম আৰু তাৰপৰা এইটোতো এণ্ড কৰিম, বেছি দীঘল নকৰোঁ, অকণমান আছে গৈ। উঠনি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ, মানে গুচি আহিলোঁ বজাৰৰ পৰা, বেছি দেৰি নাথাকিলোঁ বজাৰত। বজাৰ কৰা দেখাব নোৱাৰিলোঁ, কিনিলোঁ আৰু কিবা কিবি আৰু মাংস চাংস মাছ চাছ ল'লোঁ আৰু আজি ভাত এসাঁজ খাবলৈ। তাকে এয়া মই এতিয়া আমাৰ গাঁৱৰ ভেলাঘৰৰ ওচৰত আছোঁ, মানে এয়া আৰু ডেকাখিনি গোটেইখিনি আহিছে, আমাৰ ৰাইজ আছে, বিহু মাৰি আছে এতিয়া বিহু। তাকে অকণ দেখাই আৰু ভিডিঅ'টো এণ্ড কৰিবলৈ আহিছোঁ, কাইলৈ আকৌ ৰাতিপুৱা দেখাবই লাগিব হেনো। তাকে চাওক ব'লক দেখাওঁ, ব'লক এতিয়া ভিতৰলৈ গৈছোঁ নে কি, ভিতৰলৈ দিয়া itu mah itu apa itu pelagor ইমান দেখাই আৰু ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু যিকণ পাইছোঁ দেখালোঁ আৰু আজি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।